নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ মোৰ চেনেল টেকনিকেল বয় আছাম। আজি আপোনালোকক এটা নতুন এপ বিষয়ে মই লঞ্চ কৰি দিছোঁ। আজি সেই নতুন এপটো হৈছে আপোনালোকে যদি হোৱাটছআপ ফেচবুক বা মেছেজ কৰে ইংলিছত কৰে, কাৰণ আপোনালোকে এতিয়া পৰা ইংলিছত লিখক আৰু অসমীয়াত আপোনালোকৰ অট'মেটিকলি নিজে অসমীয়া আখৰেৰে বনি যাব। এতিয়া বহুত সজু হৈ পৰিছে অসমত এই এপটো। তেতিয়াহ'লে মই এপটো আৰম্ভ কৰিছোঁ। আজি সেই মোৰ এপটো ডিছক্ৰিপশ্যনত লিংকটো দি থোৱা আছে, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব। ডাউনলোড কৰাৰ পিছত মই ইণ্ডিক আজি সেই এপটো হৈছে গুগল ইণ্ডিক কীবৰ্ড। কীবৰ্ডটো অ'পেন কৰি লৈছোঁ। অ'পেন কৰাৰ পিছত আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ দেখিব লাগিব। চিলেক্ট ইনপুট লেংগুৱেজ, আপুনি কোনটো লেংগুৱেজত আপুনি লিখিম বুলি ভাবিছে সেই লেংগুৱেজটো বাছি ল'ব। তাৰপিছত আপোনালোকে আছামিজ টু ইংলিছ এইটো ক্লিক কৰি ল'ব। অপশ্যনটো ক্লিক কৰি ল'ব। ক্লিক কৰাৰ পিছত আপোনালোকে জানিব লাগিব মই দেখুৱাই দিছোঁ যে কীবৰ্ডত মই দেখুৱাই দিছোঁ। এতিয়া মই টাইপ কৰি দেখাম কোনোবা এটা বস্তু। মই দেখুৱাই দিছোঁ এই দেখিবলৈ পাইছে, এই দেখিবলৈ পাইছে। মই লিখি দিছোঁ বুলি মই ইয়াত ইংলিছত মাৰি দিছোঁ, অসমীয়াত হৈ গৈছে। তেনেকৈ আপোনালোকে ডাউনলোড কৰিব। মোৰ ডিছক্ৰিপশ্যন লিংকটো দি থোৱা আছে, তাৰ পৰা ডাউনলোড কৰি ল'ব। যদি ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব, লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবিলাক পাই থাকিব।